guys, welcome back to my channel Dimpy'z Dreams. মই Dimpy আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। এবাৰ বহুত দিনৰ বিৰতিৰ মূৰত পুনৰ আপোনালোকলৈ আগবঢ়াব খুজিছো অন্য এটা ৰেচিপি ভিডিঅ'। এই গৰমৰ দিনত আৰু প্ৰখৰ ৰ'দত আমাৰ মাছৰ টেঙাৰ আঞ্জাৰ জুতিখন সকলোৰে ল'বলৈ মন যায় নহয় জানো? আপোনালোকৰো নিশ্চয় যায়, হয়নে? যদি যায় জনাব হা। আৰু এই মাছৰ টেঙাৰ আঞ্জাৰ জুতিখন আমাৰ সকলোৰে ফেভাৰিট হয়। আৰু এইকণ আঞ্জা সকলোৱে ৰান্ধিব জানে, গতিকে আজি মই ভাবিলোঁ অকণমান টুইষ্ট দি পেলাই শুকানকৈ মাছৰ টেঙাৰ আঞ্জাখন মইনো কেনেকৈ বনালোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিব আহিলোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু সদায় কোৱাৰ দৰে শ্বেয়াৰ কৰিব আৰু আন 10জনৰ মাজত ভগাই দিব। লগতে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু পুনৰ ভিডিঅ' পাবলৈ আপোনালোকে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। এতিয়া বলকচোন চাওঁ মইনো আজি কেনেদৰে মাছৰ আঞ্জাখন বনালোঁ। প্ৰথমে মই এইখিনি এনেদৰে সাজু কৰি লৈছোঁ। মাছ দুপিচ ভালদৰে হালধি আৰু নিমখেৰে সানি লৈছোঁ। তাৰপিছত মই দিছোঁ আদা আৰু নহৰু 1 চামুচ পেষ্ট। তাৰপাছত অকণমান জলকীয়া গুড়ি, আপোনালোকে সোৱাদ অনুযায়ী জলকীয়া গুড়ি ব্যৱহাৰ কৰিব। লগত মই দিছোঁ নেমু ভালদৰে চেপি, আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। মই এতিয়া ভালদৰে মিক্স কৰি লোৱাৰ পিছত এইখিনি মই আধা ঘণ্টা বা 1 ঘণ্টাৰ বাবে মেৰিনেট হ'বলৈ দিম। এইবাৰ মই গেছত টাৱা এখন বহাই দিছোঁ। টাৱা আৰু কেৰাহীত ভজা মাছৰ মাজত সোৱাদ বেলেগ বেলেগ হয়, আপোনালোকে খাই চাবচোন। মই ইয়াত তেল বেছি ব্যৱহাৰ কৰা নাই দুপিচ মাছ ভাজিবলৈ, একেবাৰে কম তেলত মাছ দুপিচ মই ভাজিম। ভাজি হোৱাৰ পিছত মই মাছ দুপিচ উঠাই ল'ম, আৰু আপোনালোকেও এনেদৰে মাছ দুপিচ টাৱাত ভাজি খাই চাবচোন, খুব খাবলৈ ভাল লাগে। এইবাৰ মই জুইত 2টা বিলাহী ভালদৰে পুৰি ল'ম। বিলাহী 2টা ভালদৰে পুৰি হোৱাৰ পিছত মই এইখিনি পিটিকি ল'ম। পিটিকি লোৱাৰ পিছত লগত মই ল'ম জলকীয়া 2টা, পিঁয়াজ অকণমান। এইবাৰ মই গেছত কেৰাহীখন বহাই লৈছোঁ। এইবাৰ মই তেল একেবাৰে অকণমান তেল মই ইয়াত ব্যৱহাৰ কৰিম এই আঞ্জা বনাবলৈ। আপোনালোকে দেখিছেই মই একেবাৰে কম তেল লৈছোঁ। ইয়াত মই এতিয়া পিঁয়াজ দিছোঁ, লগত জলকীয়াখিনিও দি দিম। পিঁয়াজখিনিৰ ৰং যেতিয়ালৈকে দেখিবলৈ ধুনীয়া এটা ৰং উঠি নাযায় তেতিয়ালৈকে আপোনালোকে ভাজিব। একেবাৰে ভাজি বেছি জ্বলাই পেলাবও নালাগে, অকণমান ৰংটো যেতিয়া ধুনীয়া হৈ আহিব তেতিয়ালৈকে ভাজক। ৰংটো যেতিয়া বাদামী কালাৰৰ দৰে হ'ব তেতিয়া মই এয়া বিলাহীৰ পেষ্টখিনি দি লৈছোঁ। বিলাহীৰ পেষ্টখিনি দি মই তেতিয়ালৈকে বিলাহীৰ পেষ্টখিনি ভাজিম যেতিয়ালৈকে গোটেইখিনি ধুনীয়াকৈ স্মাজ হৈ নাযায়, মানে মিহলি হৈ নাযায়। আৰু মই এইখিনিতে এটা চিক্ৰেট ইনগ্ৰিডিয়েণ্টছ দিছোঁ, সেইটো হ'ল চাট মছলা। মই অকণমান চাট মছলা দিছোঁ। লগতে মই টেঙা বেছিকৈ ভাল পাওঁ বাবে সেইকাৰণে মই ইয়াত অকণমান নেমু আটি দিছোঁ। আপোনালোকে নেমু বা তেঁতেলীৰ ৰস দিব পাৰে আৰু নিদিলেও কথা নাই। তাৰপাছত মই দিছোঁ পানী। আপোনালোকে আপোনালোকৰ ঘৰত আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে পানী দি দিব। লগত মই দিছোঁ নিমখ অকণমান সোৱাদ অনুযায়ী, লগত মই দিছোঁ হালধি গুড়ি। তাৰপাছত মই এইখিনি মাছ দুপিচো মই পেলাই দিছোঁ। এতিয়া চাওক আপোনালোকে ইমান ধুনীয়া ৰং হৈছে আৰু খাবলৈও বহুত সোৱাদ হয়। দেখিবলৈ চাওক কি ধুনীয়া ৰং এটা উঠিছে নহয় জানো? এয়া চাওক, আপোনালোকেও মোৰ দৰে মাছৰ টেঙাৰ আঞ্জাখন এনেদৰে বনাই খাই চাবচোন। যদি খাই ভাল লাগে কমেণ্ট কৰিব। ধন্যবাদ।